নমস্কাৰ সকলোলৈকে, সকলো চাগে ভালেই আছে। আমাৰ ঘৰত সত্যনাৰায়ণ পূজা এভাগ পতা হৈছিলে, ভাবিলোঁ আপোনালোকৰ লগতো সৰু সৰু কিছুমান দৃশ্যাংশ শ্বেয়াৰ কৰোঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াৰ পূজাত লগাবলগীয়া সা সামগ্ৰীবোৰ এনেকৈ থৈ দিছিলোঁ, যিহেতু সন্ধিয়া হ'ব পূজা, সেইকাৰণে সকলোৱে যা যোগাৰ কৰিবলৈ লাগি গ'ল। এয়া বৰ্তাহঁতে লাগি আছে যা যোগাৰ কৰাত ঘোলৰ কাৰণে। আৰু পূজা যেতিয়া ময়ো চাদৰ মেখেলা এযোৰ পিন্ধি ল'লোঁ। এতিয়া পূজা আমাৰ আৰম্ভ হৈ গ'ল। আৰু এইবাৰ মই চাকিগছ জ্বলাই লওঁ বুলি আহিলোঁ। ভগৱানক সদায় শান্তিৰ কাৰণেই প্ৰাৰ্থনা কৰা হয়, যাতে হাজাৰটা দুখৰ মাজতো প্ৰব্লেমবিলাকৰ মাজতো যাতে আমি হাঁহি থাকিব পাৰোঁ, শান্তিত থাকিব পাৰোঁ, সুকলমে থাকিব পাৰোঁ, সেয়াই বিচাৰোঁ সদায় ভগৱানৰ ওচৰত। সকলোৱে বিচাৰে মনটো শান্তি লাগে, নিজৰ মনৰ কথাবোৰ ভগৱানৰ লগত নিঃসন্দেহে শ্বেয়াৰ কৰি পাতল পাতল লাগে মনটো, হয়নে নহয় বাৰু? আৰু মই য'ত থাকিম গুণগুণ থাকিবই। পাছে পাছে তাইও আছে, তাইও ধূপ জ্বলাইছে। কি ভাবিছে তাইৰ মহিমাই জানে আৰু। আৰু এতিয়া ছোৱালী এজনী জগৰ ভাগিন যাব দেই। কি হ'ল এনেকৈ বহি আছা যে? এই টিকলিকেইটা কি বান্ধিছা? কোনে বান্ধিলে এইকেইটা? হে বল চাহ দিমা। আৰু এতিয়া আমাৰ সেৱা ল'ব হ'ল, যিহেতু পূজা ভাগ শেষ হৈছে। শেষত একেবাৰে সকলোৰে হৈ সেৱা লৈছোঁ, নিজৰ হৈও ল'লোঁ বাৰু আৰু পৰিয়ালৰ হৈও ল'লোঁ। বৰ ভাল লাগে এইটো সময়ত, এইকণ সময়ত মানে একদম ভগৱানে ওচৰত আশীৰ্বাদ দিয়া যেন লাগে। মোৰ তেনেকুৱা অনুভৱ হয় একচুৱেলি। মনটো বহুত একো চাৰিওফালৰ পৰা এনেই নন ষ্টপ যি টি চিন্তা আহি থাকে, কিন্তু এইটো সময়ত যে একোৱেই চিন্তা নাহে, একদম ৰিলেক্স ফিল হয়। আৰু এয়া আমাৰ ঘোল ৰেডি হৈ গ'ল। ৰাতিপুৱাৰ পৰা একদম কেতিয়া ঘোল অকণ খাব পাওঁ তেনেকুৱা লাগি আছিলে। আৰু হৈ গ'ল যিহেতু চবেই বাতি পাতি দিছোঁ খাবলৈ, যিহেতু ভকত আৰু গোপিনীসকল খাই আছে। এয়া আমাক বৰ্তাই আঁতৰত আনি দিছে। কোনে কোনে ভাল পায় বাৰু, মই যে বহুত ভাল পাওঁ। আৰু এয়া আমাৰ অলপ ফটো আমি কৰিলোঁ আৰু লাষ্টত বাৰান্দাত গোটেই ঘৰৰ কেইটামান মানুহ বহি লৈছিলোঁ, এনেকৈ খাই আছে খুৰীয়ে। মইনা দাই সকলোকে মানে মোৰ দাদাই সকলোকে হহুৱাই আছে। সি এনেও মানুহটো অলপ ফূৰ্তিয়াল হয়, চবকে হহাই থাকে যি টি কৈ। ঘৰত এনেকুৱা হহুৱাই থকা মানুহ এজন একচুৱেলি লাগে, কাৰণ কেতিয়াবা এনেই হাঁহি থাকিব পাৰি তেনেকুৱা মানুহ এজন ঘৰত থাকিলে। আৰু আমাৰ ঘৰত খুব ভাগ্যবশতো আছে, সি হহুৱাই থাকে চবকে, মন চন বেয়া থাকিলেও কেতিয়াবা। এতিয়া আমাৰ বেটি হাঁহি চাব দেই। কি হাঁহিছে। পিছে এতিয়া চব ঘোল খোৱাত ব্যস্ত। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভাল পালে লাইক কৰিব। বাই বাই।